সকলোকে স্বাগতম আৰু এটা নতুন ভিডিঅ'। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে টকা কেনেকৈ ঘটিম, অনলাইন টকা কেনেকৈ ঘটিম আৰু অফলাইন টকা কেনেকৈ ঘটিম। কাৰণ আজিকালি টকা সকলোকে লাগে, টকা নহ'লে একো নহয়। আপোনাৰ যদি টকা নাই তেন্তে আপোনাৰ একো নাই। আপোনাৰ টকা থাকিলেহে আপোনাক মানুহে গুৰুত্ব দিব আৰু আপোনাৰ টকা থাকিলেহে আপুনি মান সন্মান পাব। টকা নাথাকিলে আপুনি শূন্য, কোনো মানুহে মানুহক পাত্তা নিদিয়ে যদি আপোনাৰ টকা নাই। গতিকে আমি টকা ঘটিব লাগে, জীৱনটো ভালকৈ জীয়াই থাকিব লাগে। গতিকে টকা ঘটিম কেনেকৈ তাৰ ওপৰত এটা ভিডিঅ'। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া কথা হ'ল টকা ঘটিম কেনেকৈ। টকা ঘটাৰ উপায় বহুত আছে। টকা ঘটাটো যিমান সহজ হয় সিমান টানো নহয়, বা যিমান টান বুলি আমি ভাবোঁ সিমান টানো নহয়। খালি আমাক লাগিব মনোযোগ আৰু জ্ঞান। এতিয়া অনলাইন টকা ঘটাৰ উপায় বহুতকেইটা আছে। আপুনি ঘৰতে বহি আপুনি আপোনাৰ মোবাইল ফোন আৰু ইণ্টাৰনেট ইউজ কৰি আপুনি পইচা ঘটিব পাৰে। মাহে 10,000, 15,000 আপুনি যিমান মন যায় সিমান টকা ঘটিব পাৰে, আৰু তেনেকৈ মানুহে ঘটি আছে। অনলাইনত আপুনি আমাৰ যিবিলাক শ্বপিং কৰা এপ আছে, ধৰক এমাজন হওক, ফ্লিপকাৰ্ট হওক, মেছ' হওক, এইখিনি এপৰ লগত আমি জড়িত হৈ আমি ঘৰতে বহি আমাৰ ফোনৰ পৰা আমি পইচা ঘটিব পাৰোঁ। এমাজনৰ লগত আপুনি এজ এ ৰিচেলাৰ জইন হৈ এমাজনৰ যিবিলাক প্ৰডাক্ট আছে সেই প্ৰডাক্টবিলাক আপোনাৰ ফেচবুক বা আপোনাৰ হোৱাটছআপত শ্বেয়াৰ কৰি আপুনি যদি কাৰোবাক বিক্ৰী কৰিব পাৰে তেন্তে আপুনি সেই প্ৰডাক্টটোৰ পৰা, সেই বস্তুটোৰ পৰা আপুনি কমিশ্যন পাব আৰু আপোনাৰ এটা ভাল উপাৰ্জন হ'ব। ফ্লিপকাৰ্টতো ঠিক তেনেকুৱাই। আপুনি ফ্লিপকাৰ্টৰ লগত আপুনি এফিলিয়েট মাৰ্কেটিং কৰিব পাৰে। তেওঁলোকৰ প্ৰডাক্টবিলাক আপুনি আপোনাৰ ছ'চিয়েল মিডিয়াত হওক, হোৱাটছআপত হওক, আপোনাৰ যিখিনি কণ্টেক্ট আছে সেইখিনিৰ লগত আপুনি শ্বেয়াৰ কৰি আপুনি যদি চেল কৰিব পাৰে তেন্তে তাৰ পৰা আপোনাৰ এটা ভাল উপাৰ্জন হ'ব। মেছ'ৰ লগতো ঠিক একেই কথা। এজ এ ৰিচেলাৰ আপুনি বহুতখিনি পইচা উপাৰ্জন কৰিব পাৰিব, কিন্তু লাগিব আপোনাক জ্ঞান। সেই দিশত আমি কি ধৰণে আগবাঢ়ি গ'লে কি কি শিক্ষা দৰকাৰ, কেনেকৈ কি কৰিলে ভাল হ'ব, সেইখিনি জ্ঞান আমি যদি লৈ লওঁ তেন্তে আমি প্ৰত্যেক মাহে ঘৰতে বহি 8,000, 10,000, 15,000, 20,000 আমি ঘটিব পাৰিম। দ্বিতীয়তে ইউটিউব, ফেচবুক, ইনষ্টাগ্ৰাম, এই তিনিটা বস্তুৰ পৰা আপুনি আজীৱন বহুত পইচা ঘটিব পাৰে, কিন্তু আপোনাক লাগিব বুদ্ধি, আপোনাক লাগিব জ্ঞান, আপোনাক লাগিব ধৈৰ্য, আপোনাক লাগিব একাগ্ৰতা। কাৰণ এইবিলাক বস্তু একেদিনাই নহয়। আপুনি আম গছৰ পুলি এটা যদি আজি ৰুই দিছে, কাইলৈ আপুনি আম খাম বুলি ভাবিলে নহ'ব। গতিকে সকলো বস্তু এটা সময় থাকে। বস্তুটোক আমি সৰুৰ পৰা যতন কৰিব লাগিব। আপুনি যদি এটা ইউটিউব চেনেল খোলে, সেই ইউটিউব চেনেলটোত আমি কি ধৰণৰ ভিডিঅ' দিলে ভাল হ'ব, কি ধৰণৰ ভিডিঅ' দিলে মানুহৰ ভিউ পাম, আমাৰ আৰ্নিং হ'ব, সেই বিষয়ে চিন্তা কৰিব লাগিব। তাৰ ওপৰত জ্ঞান ল'ব লাগিব। ঠিক ফেচবুকতো তেনেকুৱাই, আপোনাৰ ফলোৱাৰ বাঢ়িব লাগিব। ইনষ্টাগ্ৰামতো ঠিক তেনেকুৱাই। কিন্তু এইবিলাক দিশত আপুনি পইচা আপুনি মোবাইল ফোনৰ পৰা আপুনি ঘটিব পাৰে। দ্বিতীয়তে আমি বিভিন্ন ধৰণে মোবাইল ফোনৰ অবিহনেও আমি পইচা ঘটিব পাৰোঁ। আমাৰ এটা নিজৰ কনফিডেঞ্চ থাকিব লাগিব, আমাৰ এটা নিজৰ আত্মবিশ্বাস থাকিব লাগিব যে আমি কোন দিশত গ'লে আমি ছাকচেছ হ'ম। আপুনি যি কৰি ভাল পায়, যেনেকুৱা কাম কৰি ভাল পায় তেনেকুৱা কামত আপুনি আগুৱাই যাওক, আৰু সেই কামক লৈ পেলাই আপুনি যিমান পাৰে জ্ঞান আহৰণ কৰক। কাৰণ যদি আপোনাৰ জ্ঞান আপোনাৰ যিমান বাঢ়িব আপোনাৰ কাম সিমান বাঢ়িব, আৰু আপোনাৰ কাম যিমান বাঢ়িব আপোনাৰ পইচা উপাৰ্জন সিমান হ'ব। গতিকে মোবাইল ফোনৰ থ্ৰুৱেদিয়ে হওক বা মোবাইল ফোন নোহোৱাকৈও আপুনি যিমান পাৰে সিমান পইচা আপুনি ঘটিব পাৰে। ইয়াত গ্ৰহৰ দোষ বুলি, ভাগ্য বেয়া বুলি একো নাই। মাথো লাগিব ধৈৰ্য, একাগ্ৰতা আৰু জ্ঞান। যিমান পাৰে জ্ঞান উপাৰ্জন কৰক, যিমান পাৰে জ্ঞান ল'বলৈ চেষ্টা কৰক। জ্ঞান ল'বৰ কাৰণে কিতাপ পঢ়ক, গুগলত ছাৰ্চ কৰক, ইউটিউবত ভিডিঅ' চাওক, যেনেকৈ যি নহওক জ্ঞান ল'বলৈ চেষ্টা কৰক। আৰু আপোনাৰ প্ৰিয় বিষয়, আপুনি যি হ'ব বিচাৰে, যেনেকৈ টকা ঘটিব বিচাৰে আপুনি তেনেকৈ টকা ঘটক আৰু জীৱনটো ভালদৰে জীয়াই থাকক। ভিডিঅ'টো যদি চাই ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি আপুনি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰক আৰু প্ৰেছ দ্য বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, কাৰণ আগলৈ আৰু ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে, নতুন বিষয়ৰ সৈতে। আজিলৈ এৰিছোঁ। জয় অসম।